নমস্কাৰ। মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনালোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনাটো কৰিম বুলি ভাবিছোঁ, আৰু সেই বিষয়টো হৈছে ইউৰিক এচিড। ইউৰিক এচিডনো কি, কেনেকৈ হয়, কি খাব নালাগে আদি আজি এইবোৰ বিষয়ৰ ওপৰত আমি থুলমূলকৈ আলোচনা কৰিম বুলি ভাবিছোঁ। ইউৰিক এচিড হৈছে আমাৰ তেজত থকা এক ৰাসায়নিক পদাৰ্থ, যি স্তৰ বৃদ্ধি হোৱাৰ লগে লগে গাউট বা আৰ্থ্ৰাইটিছ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বৃদ্ধিৰ ফলত হাত ভৰি ফুলি উঠাৰ লগতে বিষৰ সমস্যাও হয়। দৰাচলতে যেতিয়া শৰীৰৰ গাঁঠিত যথেষ্ট পৰিমাণৰ ইউৰেট স্ফটিক গোট খায়, ই বিষ সৃষ্টি কৰে। আচলতে দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হয় কিয়? বৰ্তমান সময়ত সচৰাচৰ দেখিবলৈ পোৱা এটা সমস্যা হৈছে ইউৰিক এচিডৰ বৃদ্ধি। কেতিয়াবা ভৰিৰ বুঢ়া আঙুলিৰ পুৰণি বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঁঠুৰ বিষ, শৰীৰৰ গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া সেই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে, তেতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত গম পোৱা যায় যে ব্যক্তিজনক ইউৰিক এচিডৰ সমস্যা হৈছে, অৰ্থাৎ দেহত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাইছে। আমাৰ দেহত পটেছিয়াম, ছডিয়াম কাৰ্বনেট বা এলকালিনৰ অৰ্থাৎ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষাত ইউৰিক এচিডৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ তেজত এই ইউৰিক এচিড খুব কম পৰিমাণে থাকে, যি সাধাৰণতে দেহত মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিড্ৰিন নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহত এক ধৰণৰ তন্ত্ৰিক উপাদান। আমি খোৱা খাদ্যৰ পৰা পৰিপাক ক্ৰিয়াৰ জৰিয়তে আমাৰ দেহে প্ৰয়োজনীয় পোষণ গ্ৰহণ কৰাৰ অন্তত বাকী থকা অপ্ৰয়োজনীয়খিনি মলমূত্ৰ, ঘাম, শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়। ইউৰিক এচিড নিৰ্দিষ্ট পৰিমাণতকৈ বেছি হ'লে আমাৰ দেহে তাক অপসাৰণ বা বাহিৰ কৰি দেহত ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি থাকে। আমি দৈনন্দিন গ্ৰহণ কৰা খাদ্য কিছুমানত পিউৰিন নামৰ পদাৰ্থ থাকে, আৰু সেইবোৰৰ বিপাকৰ অন্তত আমাৰ ৰক্তত মিশ্ৰিত হৈ কিডনীত প্ৰৱেশ কৰে আৰু কিডনীয়ে ইয়াক বাহিৰ কৰে। যকৃতত উৎপন্ন হোৱা অতিৰিক্ত ইউৰিক এচিড কিডনীয়ে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে, আৰু যদি আমি অত্যাধিক মাত্ৰাত পিড্ৰিনযুক্ত খাদ্য খাওঁ, তেতিয়া আমাৰ দেহৰ ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অতিমাত্ৰা ইউৰিক এচিডে আমাৰ দেহত কি ক্ষতি কৰিব পাৰে? মাত্ৰাধিক ইউৰিক এচিডে আমাৰ দেহত অভ্যন্তৰীণ বিভিন্ন অংগৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ কিডনীত দীৰ্ঘদিন ধৰি জমা হ'লে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। ফলত কিডনীয়ে সঠিকভাৱে কাম নকৰে আৰু প্ৰস্ৰাৱৰ দ্বাৰা ইউৰিক এচিডো অন্যান্য বৰ্জিত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ হ'ব নোৱাৰে। কিডনীৰ কাৰ্যক্ষমতা নষ্ট হৈ কিডনী বিকল হৈ পৰে। ইয়াৰ উপৰিও বৰ্ধিত ইউৰিক এচিডৰ শৰীৰৰ বিভিন্ন অস্থিসন্ধিসমূহত জমা হয়। অস্থিসন্ধিসমূহত ক্ৰিটিন গঠন হয় আৰু সন্ধিসমূহ ৰঙা পৰি ফুলি যোৱাৰ লগতে অত্যাধিক বিষ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম-কাজৰ লগতে চলা-ফুৰা কৰাতো বহুতো অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই ৰোগকে গাউট বুলিও কোৱা হয়। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কি খাদ্যৰ দ্বাৰা ইউৰিক এচিড বাঢ়ে? ৰঙা মাংস যেনেকৈ ছাগলী, গাহৰি মাংস আৰু কলিজা, মাছৰ কণী ইত্যাদি যদি বেছিকৈ খোৱা হয়, তেনেহ'লে ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। শাক-পাচলিৰ ভিতৰত পিউৰিন সমৃদ্ধ শাক-পাচলি
বীজজাতীয় খাদ্য যেনে বিভিন্ন প্ৰকাৰৰ দাইল, বীজ, মাছৰুম, পালেং শাক, চিম, লেচেৰা মাহ, ফলৰ ভিতৰত আম, কঁঠাল, ক্ষেত্ৰৰ, কিচমিচ, তাল ইত্যাদি। এইবোৰ খালে জোখতকৈ বেছিকৈ খালে ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি থাকে। অতিৰিক্ত চেনি খালে ইউৰিক এচিড বৃদ্ধি হ'ব পাৰে। এতিয়া কোনবোৰ মানুহৰ ক্ষেত্ৰত ইউৰিক এচিড বৃদ্ধিৰ সম্ভাৱনা বেছি থাকে? কেঞ্চাৰ ৰোগীসকলৰ ক্ষেত্ৰত অতিৰিক্ত চেনি খালে ইউৰিক এচিড বৃদ্ধি হ'ব পাৰে। এতিয়া আলোচনা কৰিম ইউৰিক এচিড কোনবোৰ মানুহৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি থাকে। কেঞ্চাৰ ৰোগীসকলৰ ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি থাকে। সময়মতে যোনবোৰ মানুহে খাদ্য গ্ৰহণ নকৰে সেইবোৰ মানুহৰ ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি থাকে। মেদবহুলতা ব্যক্তিৰ ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি থাকে। ইমান সময় আমাৰ কথাখিনি শুনি থকাৰ বাবে আপোনালোকক সকলোকে অলেখ ধন্যবাদ। আৰু এনেকৈ পিছলৈও আমাক মৰম দি থাকে যেন আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকে যেন।